নমস্কাৰ বন্ধু বান্ধৱীসকল, অংশুকীৰ পৰিধিলৈ স্বাগতম। জানেনে, ৰাতিপুৱাৰ চাহকাপ নহ'লে মোৰ এনেকুৱা লাগে যেন মোৰ আজিৰ দিনটো অথলেই গুচি গ'ল। মই বনোৱা চাহ পিছে যিয়ে তিয়ে খাব নোৱাৰে, কাৰণ মই চাহত অলপ চাহপাত বেছিকৈ দিওঁ। আৰু এটা কথা কি জানেনে, সৰু আৰু মই চাহৰ প্লেটখন সজাই পৰা খাই একেবাৰেই ভাল নাপাওঁ। গতিকে গোটেই পাকঘৰটোকে এনেদৰে দাঙি লৈ গুচি যাওঁ। সৰু পিছে কাম বন কৰাত এলেহুৱা যদিও এই কামটো কৰিবলৈ একেবাৰেই এলাহ নকৰে। আমাৰ লগত এনেকুৱা কিছুমান বস্তু থাকে যিবিলাক সৰু হ'লেও আমাৰ বাবে বহুতেই স্পেচিয়েল হয়। সেই মৰমৰ বস্তুবোৰ নষ্ট হৈ যোৱাৰ ভয়ত যতনাই থোৱাৰ হেঁপাহকণ কেৱল নিজেহে অনুভৱ কৰিব পৰা যায়। যিটো বতৰত যিয়েই টেঙা নালাগক, আমাৰ মাদাৰ ইণ্ডিয়াৰ আচাৰ বনোৱা কামটো 1 নম্বৰত। মোৰ মৰম লগা বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো পিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। এইফালে সৰু যাবলৈ ওলাল সত্ৰীয়া স্কুললৈ। তাই সত্ৰীয়াত বিশাৰদ সম্পূৰ্ণ কৰিলে যদিও সেই স্কুলখনৰ মোহ একেবাৰেই এৰিব পৰা নাই। আমাৰ গাঁৱৰ এই সত্ৰীয়া সাংস্কৃতিক বিদ্যালয়খনত সত্ৰীয়া নৃত্যৰ বাহিৰেও বৰগীত, খোল, নেগেৰা আদি বাদ্যযন্ত্ৰৰো প্ৰশিক্ষণ দিয়া হয়। আধুনিকতাই চেৰ পেলাব খোজা আমাৰ সংস্কৃতিসমূহক ধৰি ৰখাৰ দায়িত্ব আমাৰেই নহয় জানো? মোৰ ভাল লগা কামবোৰৰ ভিতৰত এটা কাম হৈছে পাৰ্চেল আনবক্সিং কৰা। গৰম ঠাণ্ডা যিয়েই নহওক, স্কিনটো মইশ্চাৰাইজ কৰিবলৈ আপোনালোকে একদমেই হেমাহি নকৰিব। আচ্ছা বন্ধু বান্ধৱীসকল, গৰমৰ দিনত দাইল ভাতৰ লগত পদিনাৰ চাটনিখনৰ সোৱাদ কি ক'ম। তাতে আকৌ চাটনিখিনি মিক্সাৰত পেষ্ট নকৰি পটাত বটা হয় যদি। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ মাজত যিমানেই ন বস্তুৰ আৱিষ্কাৰ নকৰক কিয়, কিছুমান পুৰণিকলীয়া বস্তুৰ যি মহত্ব সেয়া আমি একেবাৰেই নুই কৰিব নোৱাৰোঁ। বন্ধু বান্ধৱীসকল, আজিলৈ আহোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। সকলো ভালে থাকক, কুশলে থাকক।